তো গাইস মই আজি আপোনালোকক দেখুৱাম আহুজাৰ SWX 650 যেটো নেকি সিঙ্গেল বেস হ'বলৈ গৈছে এটো দেখুৱাইছো লাষ্টলৈকে চাই থাকক। হাই এভৰিৱান ওয়েলকাম বেক মাই আনাদাৰ ভিডিও। তো আজি আৰু এটা নতুন ভিডিও আপোনালোকৰ বাবে লৈ আহিছো। আজিৰ ভিডিওত থাকিব আপোনাৰ আহুজাৰ সিঙ্গেল বেস যেটো নেকি প্ৰথম মডেল SWX 650 আপোনালোকে জানে হিটো 650 বেসৰ কথা আৰু কোৱালিটি কেনেকুৱা জানে আৰু এই বেসটো আপোনালোকক আনবক্সিং কৰি থৈ দিয়াই আছে সম্পূৰ্ণ। তো আপোনালোকক আনবক্সিং কৰাৰ বেসখিনি আপোনালোকক দেখুৱাই আছো আৰু দুই পিস আছিল বেসটো। তো কিমান প্ৰাইস পৰিল আৰু কৰ পৰা আনিছিল সম্পূৰ্ণ কৈ আছো, আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক। যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কৰিব আৰু কমেন্ট কৰি জনাব কৰ পৰা চাই আছে। তো বেছি দেৰি নকৰি আপোনালোকক ভিডিওটো দেখুৱাই আছো। তো ফাইনালি আপোনালোকে দেখা পাইছে এয়া হৈছে আহুজাৰ SWX 650 সিঙ্গেল বেস। এইটো হৈছে আপোনাৰ কাৰ্পেট বডিত আৰু ওপৰত হল দিয়া আছে যেটো নেকি ভোকেল মনিটৰ বা সিঙ্গেল লাইনাৰী ইউজ কৰিবৰ কাৰণে দিয়া হৈছে। ষ্টেণ্ড লগাই আপোনালোকে ইউজ কৰিব পাৰে আৰু স্পিকাৰ হৈছে এয়া 4 ইঞ্চি কইলৰ 650 ওয়াটৰ সিঙ্গেল বেস। 8 ohms পাৰ স্পিকাৰ 8 ohms কে আছে। তো আপোনালোকে দেখা পাই আছে। তো মোৰ এয়া হৈছে বঙাইগাঁৱৰ পৰা কিনা হৈছে এই সিঙ্গেল বেসটো আৰু গোৱালপাৰাৰ মোৰ সাবস্ক্ৰাইবাৰ এজনে কিনিছিল। সাবস্ক্ৰাইবাৰ জনৰ নাম হৈছে আপোনাৰ অমিত সৰকাৰ। ই বঙাইগাঁৱৰ পৰা কিনিছিল আৰু যদি আপোনালোকৰো বঙাইগাঁৱত ঘৰ তেনেহলে আপোনালোকে বঙাইগাঁৱৰ আহুজাৰ ডিলাৰৰ পৰা আপোনালোকে এই আহুজাৰ প্ৰডাক্ট 650 বেস কিনিব পাৰে। আৰু এই প্ৰডাক্টটো যোৱাকালি কিনিছিল, কিনাৰ পিছত আনবক্সিং কৰাৰ পিছত ভিডিওটো বনোৱা হৈছে। তো দেখা পালে আৰু এয়া হৈছে নট্ৰক্স অডিঅ'ৰ এম্প্লিফায়াৰ। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে। 100 ওয়াটৰ পৰা 6000 ওয়াটলৈকে এম্প্লিফায়াৰ এভেইলেবল আছে। যদি লাগে আপোনালোকে মোক কন্টাক্ট কৰিব, পাই যাব জেনুইন প্ৰাইজত, একদম লো প্ৰাইজত পাই যাব।